The purpose of our lives is to be happy. জীৱন আৰু আমিবোৰৰ সপ্তম খণ্ডলৈ সকলোকে স্বাগতম জনালো। বন্ধুসকল, মোৰ এই চেনেলটোত এনে কোনো যাদু নাই যাৰ দ্বাৰা মই আপোনালোকক এমাহ দুমাহ বা এবছৰ দুবছৰৰ ভিতৰত সফল কৰি তুলিম। মোৰ চেনেলটোত আছে মোৰ 50 বছৰীয়া জীৱনৰ অভিজ্ঞতা, কিতাপত পোৱা জ্ঞান আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত থকা গভীৰ বিশ্বাসৰ সমষ্টি। এইটো ধ্ৰুৱ সত্য যে কোনো ব্যক্তিক সফল কৰি তুলিব নোৱাৰে যদি সেই ব্যক্তিৰ বাৰ্নিং ডিজায়াৰ, প্ৰবল ইচ্ছা শক্তি নাথাকে। এখন ঘৰত 4জন ল'ৰা ছোৱালী আছিল। ল'ৰা ছোৱালী হাতলৈ মাক বাপেকৰ মৰম স্নেহ আদৰ যত্ন সকলোবোৰ সমান আছিল। 4জনে একেখন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ডাঙৰ ল'ৰাজন হ'ল শিক্ষক, তাৰ তলৰ ছোৱালীজনী ডাক্তৰ আৰু তাৰ তলৰ ল'ৰাজন একো নাই, বেকাৰ, মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰি খাই আছে। আৰু সৰু ল'ৰাজন ব্যৱসায় কৰে, ভেহিকল আৰু হাৰ্ডৱেৰৰ দোকান আছে। মানুহৰ জীৱন ইমান সহজ নহয় বন্ধুসকল। জীৱন যুদ্ধত জয়ী হ'বলৈ হ'লে আমি কিছু নিয়ম পালন কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ লগত থাকিব লাগিব আপোনাৰ লক্ষ্য। আপোনাৰ হাতত বহুত অভাৰ বাকী আছে। আপুনি কেনেকৈ খেলি কিমান ৰান সংগ্ৰহ কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ হাতত কম অভাৰ আছে, আপুনি কেনেকৈ খেলি কিমান ৰান সংগ্ৰহ কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আচলতে আমি জীয়াই থকা সময়খিনিত কিছু বিচাৰোঁ, মান সন্মান, ধন সম্পত্তি, বিভিন্নজনৰ এই ফাইণ্ডিং বিভিন্ন ধৰণৰ। যেতিয়া আমি বিচৰাখিনি আমি পাওঁ তেতিয়া আমি সুখ অনুভৱ কৰোঁ, আনন্দ পাওঁ। তেতিয়া আমি ভাবোঁ সফল। এই প্ৰাপ্তিত লুকাই আছে দুখ সুখ হাঁহি কান্দোন। কিন্তু জীৱনৰ ৰং বহুত। প্ৰথম অৱস্থাত এজন সফল ব্যক্তি জীৱনৰ শেষত বিফলতাক লৈ এই পৃথিৱীৰ পৰা আঁতৰি যাব লগা হয়। বিনোদ কাম্বলি ক্ৰিকেট কেৰিয়াৰ সফলভাৱেই আৰম্ভ কৰিছিল, কিন্তু শেষত বিফলতাক লৈ ক্ৰিকেট জীৱনৰ পৰা বিদায় নিছিল। এই প্ৰাপ্তিৰ কাৰণে আমি বিভিন্নজনে বিভিন্ন কৰ্ম কৰোঁ, অৰ্থ উপাৰ্জন কৰোঁ, নিজৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰোঁ। এই জড় সুখ বা সফলতা পাবলৈ আমি বহুতেই কঠোৰ শ্ৰম কৰি আহিছোঁ, তথাপি আমি সফল হ'ব পৰা নাই। চিন্তা কৰক, আৰু আপুনি যদি চিন্তা কৰে আৰু সেই চিন্তা যদি সঁচা হয়, সেই চিন্তা যদি শক্তিশালী হয়, আৰু সেই চিন্তাত যদি উদ্দেশ্য থাকে, সেই চিন্তা যদি দৃঢ় হয়, তেতিয়া আপুনি আপোনাৰ প্ৰাপ্তি পাব পাৰে। লগতে থাকিব লাগিব গভীৰ বিশ্বাস। আহক বন্ধুসকল, জীৱনটোনো কি, সফলতাৰ উদ্দেশ্য কি, কেনেকৈ সফল হ'ব পাৰিম জানো আহক। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। ধন্যবাদ।